হাই গাইজ আমি এতিয়া পাহাৰ গৈ আছোঁ কচু কাটিবৰ কাৰণে নখলা গড় কি কয় নখলা গগত গৈ আছোঁ বৰ্তমান কচু কাটিবৰ কাৰণে আপোনালোকে চাই থাকিব আমি জেগাবিলাক দেখাম আমি ক'ৰবাত লুকাই থাকিব পাৰি ন ইমান গছ গছনি সেউজীয়াৰ মাজত ক'ৰবাত যদি লুকাই থাকে আমি দেখি নাপাওঁ সেইটো কাৰণে মনে গৈ আছোঁ মানে ৰাস্তাটো এইটোৱেই ৰাস্তা জংঘল এখনতে গৈ আছোঁ প্রতি উৎসাহ প্রতি লগনত তোমাকে হেৰাব আমি গৈ আছোঁ এটা শিল দেখিছে পানী কিছুমানে নিজৰা বৈ আছে কিছুমানে নিজৰা বৈ আছে আৰু এটা বস্তু দেখাম আমি এইফালে এটা বস্তু দেখাম ন মানুহে কি কৰি আছে আমি এতিয়ালৈকে গৈ পোৱা নাই আমি এতিয়া গৈ আছোঁ গৈ পাম আৰু অলপ পিছত আপোনালোকে চাই থাকিব আৰু এটা বস্তু আমাৰ ইয়াতে ফিচাৰী আছে ন কি বোলে পাহাৰত তো আমাৰ ফিচাৰীত মাছ দিয়া হয় তো আজি সিহঁতে মাছ সিঁচি আছে আমি এতিয়া মাছ ধৰা দেখাম আপোনালোকে চাই থাকিব আহি পাই আছোঁ অলপ পাই আমি এতিয়া দেখাম মাছ ধৰা দেখাম দেই